নমস্কাৰ, মই গণেশ দত্ত। মই আছোঁ মঙলদৈ মহাবিদ্যালয়ত আৰু যি ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহ চলি আছে, আজি শেষৰ দিন। 3 বজাৰ লগে লগে আমাৰ এই অনুষ্ঠানৰ অন্ত পৰিব। এয়া ভাৰত জন বিজ্ঞান যাত্ৰা অসমৰ জৰিয়তে আমাৰ ইয়াতে এই গাড়ীখনত বিভিন্ন ধৰণৰ বিজ্ঞানৰ বস্তু ইয়াত দেখুওৱা হৈছে। ৰবটৰ পৰা আদি কৰি বিভিন্ন দেখুওৱা হৈছে। আনকি এই পুতলাটো দেখা গ'লা পুতলা যদি নাভিৰ ওচৰত যদি এই প্ৰশ্ন সোধা যায়, যিকোনো প্ৰশ্নৰ উত্তৰ এই পুতলাটো দিব পাৰে। তাৰ লগতে আপোনালোকে চাব পাৰিব এই ভিতৰতে আমাৰ তাৰকা গৃহ, এইটো তাৰকা গৃহটো মই দেখুৱাবলৈ অনুৰোধ জনাইছোঁ জয়ন্তক। এয়া তাৰকা গৃহটো যদিও মই কিছুমান বাৰ্তাত কৈছিলোঁ 3 বজাত শেষ হ'ব, 12 বজাত শেষ হ'ব, কিন্তু নহয়, 3 বজাত শেষ হ'ব। আজি আবেলি 3 বজালৈ ইয়াত চাব পাৰিব। মই আশা কৰিম দেওবাৰ সন্তানক লৈ এবাৰ মঙলদৈ মহাবিদ্যালয়লৈ আহক। বিনা পইচাত বিজ্ঞানৰ 3খন গাড়ীত তেওঁলোকে বিজ্ঞানৰ বিভিন্ন বস্তু দেখা পাব। তাৰ লগতে তাৰকা গৃহ বিনামূলীয়াকৈ দেখা পাব। কিয়নো ঘৰতে অহা এই সুযোগটো আপোনালোকে নলয়। আহকচোন সোনকালে, আবেলি 3 বজালৈ আপোনালোকৰ সন্তানক এই তাৰকা গৃহৰ দেখুৱাব পাৰিব। মই আশা কৰিম দলে বলে আহিব, সহযোগ কৰিব। ধন্যবাদ।